তো হাই ফ্ৰেণ্ডছ, তো এখন মই সেই বাইক বনাইছোঁ। এখন এই আপোনালোকে চাওকচোন, এইখন মই কাঠেৰে বনাইছোঁ। এইখন মই কাঠেৰে বনাইছোঁ বাইকখন। এইখন হৈছে নাম BMW GS 1250। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব আৰু জানে এইখন বাইক কেনেকুৱা হেভি। আৰু এইখন বাইক মই এনেকৈ বনাই আছোঁ। তো এইখন বাইক বনাব আৰু আছে। এইখিনি মই আধা ভিডিঅ' কৰা নহ'ল বনোৱাতে, কাৰণ মই আগতে ইউটিউবত ভিডিঅ' দিছিলোঁ এই গাড়ী বনোৱাৰে, কিন্তু মানুহে নাচায়ে, মোৰ ভিউজে নাহে, লাইক নাহে। তো সেইকাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ। তো এতিয়া আৰু মই চেষ্টা কৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ' চাব। সেইকাৰণে মই এইখনৰ ভিডিঅ' আৰু মই দিম ইউটিউবত পাৰ্ট কৰি। এইখনৰ মই নেক্সট ভিডিঅ' আনিম আৰু এইটো চেনেলতে। এইখনৰ মই যিখিনি বনাব আছে সেইখিনি মই পাৰ্ট কৰি দি থাকিম। আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক লাইক কৰি দিব আৰু এটা কমেণ্টটো কৰি দিব। তেতিয়া মই উৎসাহ পাম ভিডিঅ' বনাব লগিন। আৰু মোৰ ঘৰ পাঠশালাতে, সেইকাৰণে বেছি লিখিত ক'ব নোৱাৰোঁ দিয়ক। তাৰপিছত সেইবিলাক আপোনালোকে ধৰি নাথাকিব আৰু মোৰ ভিডিঅ' চাব। মই নতুন ভিডিঅ' দি দিম বাইকখনৰ পাৰ্ট কৰি। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব প্লিজ আৰু মোক ছাপোৰ্ট কৰিব, তেতিয়া মই আগবাঢ়ি যাব পাৰিম। তো আজিলৈ ধন্যবাদ।